হেই গাইজ, আপোনালোকে কেনে আছো? আশা কৰোঁ সকলোৱে ভালে আছে। তো বলক আজিৰ দিনটোত কেইটামান গুৰুত্বপূৰ্ণ খবৰ জনোৱা হওক। নিৰ্ধাৰিত সময়ত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। পৰীক্ষাৰ বাবে থাকিব বহু নীতি নিয়ম। দেশৰ ভয়াৱহভাৱে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা, যাৰ বাবে বাতিল কৰা হৈছে CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষা। দেশত ভয়াৱহভাৱে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা, যাৰ বাবে বাতিল কৰা হৈছে CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষা। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ক্ষেত্ৰত জাৰি কৰা হৈছে স্থগিতাদেশ, কিন্তু CBSEৰ নিচিনাকৈ মেট্ৰিক পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই ছেবাই। পূৰ্বৰ নিৰ্ধাৰিত সময়ত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। ৰাজ্যত ক'ভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি সিদ্ধান্ত হ'ব ৰাজ্যৰ শিক্ষা বিভাগে। ক'ভিডৰ বাবে এইবাৰ পৰীক্ষা কেন্দ্ৰত ZS পদ্ধতিত বহাব HS পৰীক্ষাৰ্থীসকলক, যাৰ বাবে পূৰ্বতকৈ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বৃদ্ধি কৰিছে পৰীক্ষা কেন্দ্ৰ। এইবাৰ 820টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ'ব 2,49,399 গৰাকী শিক্ষাৰ্থী। ইয়াৰ কলা শাখাত 1,70,175 গৰাকী, বিজ্ঞান শাখাত 40,578 গৰাকী, বাণিজ্য শাখাত 18,128 গৰাকী আৰু বিত্তীয় শাখাত 868 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ বাবে নতুন নিয়ম। পৰীক্ষাৰ বহী মূল্যায়নৰ বাবে 6টা ভেন্যু আৰু 48টাকৈ জন ৰখা হৈছে। নেক্সট কি দিছে? ক'ভিড আক্ৰান্ত পৰীক্ষাৰ্থীৰ বাবে থাকিব সুকীয়া কোঠা। পৰীক্ষা কেন্দ্ৰত থকা নিৰীক্ষকে ক'ভিড টেষ্ট কৰাটো বাধ্যতামূলক। পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ মাস্ক পিন্ধাটো বাধ্যতামূলক। ক'ভিডৰ বাবে এইবাৰ পৰীক্ষাৰ্থী ZS পদ্ধতিত পৰীক্ষাসকলৰ। থেংক ইউ।